বন্ধু-বান্ধৱীসকল মোৰ চেনেল সৰ্বেশ্বৰ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এইটো চেনেল মই নিজৰ অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু আজি আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ বিষয় অসমীয়া ব্যাকৰণৰ নত্যবিধি আৰু সত্যবিধিৰ বিষয়ে। অতি গুৰুত্বপূৰ্ণ আপোনালোকৰ বহুতকেইটা উদাহৰণ দিয়া আছে, যিখন মোৰ মূল্যৱান কিতাপ এখন আছে আৰু এইখন কিতাপৰ পৰা পঢ়ি যথেষ্ট উপকৃত হৈছিলোঁ আৰু আপোনালোকেও উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু এই উদাহৰণবোৰৰ পৰা আপোনালোকে চাব, আগৰ পেপাৰ চালেও আপোনালোকে ৰিজাল্টেও গম পাব যে এই উদাহৰণৰ পৰাই আহে। প্ৰায়বোৰ উদাহৰণ মই দিয়া আছে, গোটেইখিনি আপোনালোকক বুজায়ো যাম। গতিকে আমি আৰম্ভ কৰিম। গতিকে আপোনালোকে এটা কথা কৈ লওঁ, নত্যবিধি মানেনো কি? নত্যবিধি মানে হৈছে আমাৰ যিবোৰ বিধিমতে কি হয়, দন্ত্য খ কি হয় আমাৰ মূৰ্ধন্য খ আৰু দন্ত্য ণটো আমাৰ মূৰ্ধন্য ন হৈ যায় আৰু দন্ত্য খটো আমাৰ কি হৈ যায়, মূৰ্ধন্য খ হৈ যায়। আৰু যিটো দন্ত্য ন যিটো মূৰ্ধন্য ৰূপ লয় তাকে আমি নত্যবিধি কওঁ, আৰু যিটো নেকি মূৰ্ধন্য হয় দন্ত্য হয় আমাৰ মূৰ্ধন্য খ ৰূপ লোৱাকে আমি কি বুলি কয়, মূৰ্ধন্য খ ৰূপ লোৱাকে আমি কি বুলি কওঁ, সত্যবিধি বুলি কওঁ। এতিয়া প্ৰথম আমাৰ যিটো নেকি নিয়মটো হৈছে কি কোনটো নিয়মত কেনেকৈ বহি আমি আলোচনা কৰিম। প্ৰথম নিয়মটো হৈছে যদি একেটা পদতে ৰি আৰু ৰ আৰু মূৰ্ধন্য খৰ পিছত যদি দন্ত্য ন থাকে তেতিয়া কি হয়, তাৰপিছত মূৰ্ধন্য ন হৈ যায় বুলি কৈছে। মানে ৰি আৰু ৰৰ আৰু মূৰ্ধন্য খৰ পিছত থকা দন্ত্য নটো কি হৈ যাব, মূৰ্ধন্য ন হৈ যাব। আপোনালোকৰ উদাহৰণ দিয়া আছে ঋণ, ইয়াত ৰি আছেই প্ৰথম পদটো, ঋণ আছে, তাৰপিছত দন্ত্য নটো কি হয়, মূৰ্ধন্য ন গৈছে। তেনেকৈ ত্ৰি, তাতো ত আৰু ৰি আছে, তাতে দন্ত্য নটো কি হৈছে, মূৰ্ধন্য হৈছে, তৃণ। আৰু কৰ্ণৰ হিচাপে ইয়াত ৰটো আপোনালোকে ৰেপকাৰ আকাৰে আছে, ওপৰত আছে, এই আপোনালোকে দেখি পাইছে ওপৰত আছে, ৰেপকাৰ আকাৰে আছে ৰটো। গতিকে ৰৰ পিছতো কি হ'ব, দন্ত্য নটো কি হ'ব, মূৰ্ধন্য ন হ'ব। ঠিক তেনেকৈ আমাৰ কৃষ্ণটো আমাৰ কি হয়, ইয়াত মূৰ্ধন্য খ আছে, দেখি পাইছে আপোনালোকে। মূৰ্ধন্য খৰ লগত কি যোগ হৈছে, তাত মূৰ্ধন্য ন যোগ হয়, কৃষ্ণ হয় ন্যাস ন হৈছে। আৰু নেক্সট আমাৰ বিষ্ণু, একেটাই কথা, বিষ্ণু তেনেকৈ হৈছে আমাৰ মূৰ্ধন্য যিটো নেকি আমাৰ মূৰ্ধন্য খটো আছে, তাৰপিছত আমাৰ মূৰ্ধন্য ন হৈছে। গতিকে এইটো এটা উদাহৰণ, কেইবাটা উদাহৰণ আছে, আহিব পাৰে। নেক্সট 2 নম্বৰ ৰুলটো হৈছে আমাৰ ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত আমাৰ ৰুলটো আমি আকৌ এবাৰ পঢ়ি লওঁ। ৰুলটো কি দিয়া আছে, 2 নম্বৰ ৰুলটো দিয়া আছে যে ৰি ৰ আৰু মূৰ্ধন্য খ আৰু দন্ত্য নৰ মাজত যদি কি থাকে, স্বৰ বৰ্ণ থাকে আৰু ক বৰ্গ মানে ক লাইনৰ বৰ্ণবোৰ ক বৰ্গ বুলি কোৱা হয়, আৰু প লাইনৰ বৰ্গত থাকে যদি প বৰ্গ মানে প লাইনৰ বৰ্গবোৰ প বৰ্গ ম, আৰু ক লাইনৰ বৰ্গটো আমি ক বৰ্গ বুলি কওঁ, ক খ গ ঘ ঙ এইবোৰ ক বৰ্গৰ বৰ্ণ। আৰু যদি নাইবা আখৰ থাকে বা নাইবা মূৰ্ধন্য খ শ থাকিলে পিছত দন্ত্য নটো কি হয় বুলি কৈছে, মূৰ্ধন্য ন হয়। কেনেকৈ হয় আপুনি বুজাই দিছোঁ। ইয়াত কৃপণ, ইয়াত ক আছে আৰু প আছে, পৰ পিছতহে কি আছে, দন্ত্য নটো মূৰ্ধন্য ন হৈছে। প আছে মানে প বৰ্গৰ যদি থাকে বুলি কৈছিলে, সেইটো কাৰণে কি হৈছে আমাৰ দন্ত্য নটো মূৰ্ধন্য ন হৈছে। ঠিক তেনেকৈ ইয়াত ৰ আছে মাজত, ৰৰ পিছত দন্ত্য নটো মূৰ্ধন্য ন হৈছে। ইয়াতো ৰৰ পিছত দন্ত্য নটো মূৰ্ধন্য হৈছে, ইয়াতো ৰৰ পিছত ইয়াত আছে, সেইটো কাৰণে দন্ত্য নটো মূৰ্ধন্য ন হৈছে। আপোনালোকে দেখিব পাইছে, এইটো কৈছিলোঁ মই ৰ পিছত থাকিলে হয় বুলি, সেই তেনেকৈ হৈছে। ইয়াত ক আছে, যেনেকৈ ৰুক্মিণী, ক আছে, কৰ পিছত দন্ত্য নটো মূৰ্ধন্য ন হৈছে। ঠিক তেনেকৈ ইয়াত শ আছে, শৰ পিছত দন্ত্য নটো মূৰ্ধন্য ন হৈ গৈছে। গোটেইখিনি একেটা আমাৰ নিয়মতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে, সুন্দৰকৈ দিয়া আছে। আৰু নেক্সট 3 নম্বৰটো চাম আমি। 3 নম্বৰ উদাহৰণটো আমাৰ নিয়মটো কি কৈছে, 3 নম্বৰ নিয়মটো উত্তৰ, পৰ, চান্দ্ৰ, নাৰ আৰু ৰাম শব্দৰ পিছত যদি আয়ন শব্দ যোগ হ'লে আয়ন শব্দৰ দন্ত্য নটো কি হয়, মূৰ্ধন্য ন হয় বুলি কৈছে। আয়ন শব্দৰ জেনেৰেলি কি থাকে, দন্ত্য ন থাকে, কিন্তু যদি এই শব্দকেইটা উত্তৰ, পৰ, চন্দ্ৰ আৰু নাৰ আৰু ৰামৰ পিছত যদি আয়ন শব্দ যোগ হয়, কি হৈ যায়, এইটো ইয়াৰ আয়ন শব্দৰ দন্ত্য নটো মূৰ্ধন্য ন হৈ যায়। যেনেকৈ উত্তৰায়ণ, ইয়াত মূৰ্ধন্য ন গৈছে, চন্দ্ৰায়ন, নাৰায়ণ, পৰায়ণ আৰু ৰামায়ণ, সেইকেইটা আহিব পাৰে, আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব। নেক্সট 4 নম্বৰটো হৈছে আমাৰ অক্ষ শব্দৰ পিছত থকা উহিনীৰ দন্ত্য ন আৰু সূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয় বুলি কৈছে। ইয়াত দেখি পাইছে আপোনালোকে নখ শব্দ, এইটো নখ, সূৰ্প নখ, ইয়াত মূৰ্ধন্য ন হৈ গৈছে। যদি কি হয় বুলি কৈছে, এইটো অক্ষ শব্দৰ পিছত যদি উহিনী শব্দ হয়, কি হ'ব তেতিয়া দন্ত্য নটো মূৰ্ধন্য ন হৈ যায়, আৰু সূৰ্প শব্দৰ পাছত থকা নখ শব্দৰ দন্ত্য নটো কি হয়, মূৰ্ধন্য ন হৈ যায়। আপোনালোকে দেখি পাইছে সূৰ্প দন্ত্য ন আছিল, ইয়াত কি হৈ গৈছে, মূৰ্ধন্য ন হৈ গৈছে, সূৰ্পনখা। ঠিক আছে। 5 নম্বৰ নিয়মটো হৈছে প্ৰ, পূৰ্ব, অপৰ প্ৰভৃতি শব্দৰ লগত অস ন
দেখি পাইছে আপোনাৰ অক্ন যোগ শব্দ যোগ হ'লে অক্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হৈ যায় আপোনালোকে দেখি পাইছে অক্ন শব্দ যদি হৰ লগত যদি এই তলতহে দিয়া থাকে যুক্তাক্ষৰ তলত লাগি থাকিলে কি হয় এইটো দন্ত্য ন আৰু যদি ইয়াৰ লগত ওপৰত লাগি থাকে এনেকৈ ওপৰত লাগি থাকিলে এইটো কি বুজাব মূৰ্ধন্য ন বুজাব ঠিক আছে ইয়াত আপোনালোকে দেখি প্ৰাশ্ন প্ৰ শব্দৰ পৰা আৰম্ভ হৈছে প্ৰাশ্ন ইয়াত কি হৈ গৈছে দন্ত্য নটো মূৰ্ধন্য ন হৈ গৈছে হৰ লগত লাগি আছিলে এইটো হৰ লগত লাগি আছিলে মূৰ্ধন্য ন হৈ গৈছে আৰু পূৰ্বাশ্ন অপৰাশ্ন একেটাই কথা সেইবোৰ তেনেকৈ হৈছে হৰ যদি এই তলত লাগি থাকিলে এইটো দন্ত্য ন বুলি ধৰা হয় আৰু যদি হৰ ওপৰত এনেকৈ লাগি থাকে এইটো মূৰ্ধন্য ন বুলি ধৰা হয় গোটেইখিনি ওপৰত লাগিছে ওপৰত যুক্তাক্ষৰটো লাগিছে গতিকে এইটো মূৰ্ধন্য ন হয় দন্ত্য নটো মূৰ্ধন্য ন হৈ গৈছে নেক্সট চাম আমি প্ৰ পৰি নিৰ উপসৰ্গৰ পিছত থকা নম নি আৰু নু আদি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হয় বুলি কৈছে প্ৰ পৰি নিৰ উপসৰ্গৰ পিছত যদি নম নি আৰু নু আদি ধাতু থাকে তেতিয়া তাৰ নি এই নম ন নি আৰু নু এই তিনিটাৰ কি হয় দন্ত্য নটো মূৰ্ধন্য ন হৈ যায় কেনেকৈ হয় আমি নেক্সট পেজত চাম নেক্সট আমাৰ যেনে প্ৰণাম পৰিণাম প্ৰণিপাত পৰিণতি পৰিণয় নিৰ্ণয় প্ৰণয় ইত্যাদি আমাৰ উদাহৰণ দিয়া আছে নেক্সট ৰুলটো আমাৰ ঔষধি বা বৃক্ষবাচক শব্দৰ পিছত বন শব্দৰ দন্ত্য ন বিকল্পে কি হয় বুলি কৈছে মূৰ্ধন্য ন হয় বুলি কৈছে যেনেকৈ দুৰ্বাবন আছিলে দুৰ্বাবন হয় জেনেৰেলি কিন্তু আচলতে কি হয় বুলি কৈছে দুৰ্বাবন হৈ গৈছে দন্ত্য নৰ ঠাইত মূৰ্ধন্য নই ঠাই লয় এইটো দেখিব যে হৰিদ্ৰাবন ইয়াৰ ঠাইত কি হৈ গৈছে হৰিদ্ৰাবন বদৰীবন ইয়াৰ ঠাইত বদৰীবন হৈ গৈছে দন্ত্য নৰ ঠাইটো কি লয় বুলি কৈছে বিকল্প হিচাপে মূৰ্ধন্য ন হয় বুলি কৈছে 8 নম্বৰটো হৈছে আমাৰ 8 নম্বৰটো ৰকাৰান্ত আৰু মূৰ্ধন্য খ হ'ব লাগিছিলে এইটো মূৰ্ধন্য খকাৰান্ত শব্দৰ লগত পান শব্দ যোগ হ'লে পান শব্দৰ দন্ত্য ন বিকল্পে মূৰ্ধন্য নহয় যেনেকৈ ক্ষীৰপান এইটো ক্ষীৰপান হৈ গৈছে এইটো ক্ষীৰপান নহয় এইটো ক্ষীৰপান শুদ্ধ আৰু এইটো বিষপান হৈ গৈছে বিকল্পে হৈ গৈছে দেখি পাইছে আপোনালোকে মূৰ্ধন্য খৰ পিছত হৈ গৈছে পান শব্দ যোগ হয় ঠিক আছে নেক্সট আমাৰ 9 নম্বৰ নিয়মটো হৈছে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ন হয় যেনে ত শব্দৰ বৰ্গ মানে মূৰ্ধন্য তৰ লাইনটোৰ যিমান বৰ্ণ আছে গোটেইখিনি ত বৰ্গৰ বৰ্ণ হয় গতিকে পিণ্ড নটো কিহৰ লগত যোগ হৈছে এইটো দৰ লগত যোগ হৈছে এইটো কাৰণে পিণ্ড ইয়াতো তেনেকৈ দণ্ড কণ্টক লুণ্ঠন ত বৰ্গৰে বৰ্ণ হয় আৰু সন্ধালি ঢটো আমাৰ ত বৰ্গৰে বৰ্ণ হয় ঠিক আছে নেক্সটটো যাম আমি 10 নম্বৰ নিয়মটো দিয়া আছে গগন ফাল্গু ফেন শব্দ বিকল্পে গগন ফাল্গু আৰু ফেন লিখা হয় আপোনালোকে গম পাইছে গগন ফাল্গু ফেন মূৰ্ধন্য ন আছিলে ইহঁতৰ বিকল্পে কি লিখা হয় মূৰ্ধন্য লিখা হয় বিকল্পে লিখা মূৰ্ধন্য এইবোৰ হয় শব্দ হয় গতিকে সেনেকৈ আহিব বিকল্পে লিখা দন্ত্য ন বিকল্পে কোনবোৰত মূৰ্ধন্য ন হৈছে বুলি সুধি দিব পাৰে আৰু অপশ্যনবোৰ দিব পাৰে ইয়াৰ যিকোনো অপশ্যন আপোনাৰ শুদ্ধ অপশ্যন হ'ব ঠিক আছে 11 নম্বৰটো হৈছে আমাৰ কিছুমান শব্দৰ মূৰ্ধন্য নবোৰ স্বভাৱতে মূৰ্ধন্যই হয় মানে স্বাভাৱিকতে হয় এইবোৰ সুধি থাকে প্ৰশ্নবোৰ পৰীক্ষাত স্বাভাৱিকতে হোৱা তলৰ কোনটোত স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে বুলি সুধিব পাৰে ইয়াত ঢেৰ এক্সাম্পল দিয়া আছে বাণিজ্য বণিক বেনু বিনা বাণী বিনা বান কংকন কণিকা পানী নিপুণ কল্যাণ লৱণ মাণিক্য এইবোৰ গোটেইখিনিত কি হয় স্বাভাৱিকতে হয় এইটো কোনো নিয়মৰ গণ্ডিত নাই গতিকে এইবোৰ আহি থাকে আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব নেক্সট আমি কি আছে চাম নেক্সট আছে আমাৰ ন নিষেধ ন ক'ত নবহিব পাৰে কোনবোৰ ন নবহে দিয়া আছে আগৰ পদত ৰি ৰ থাকিলে পিছৰ পদত দন্ত্য ন মূৰ্ধন্য ন হয় কিছুমান শব্দ আছে যিবোৰত মানে কি হয় ৰি ৰ থাকিলেও আগৰ পদত ৰি ৰ থাকিলে কি হয় পিছৰ পদত দন্ত্য নটো কি হয় মূৰ্ধন্য ন হয় যেনেকৈ হৰিনাম দুৰ্নাম এই উদাহৰণ দিয়া আছে সুধিব আপোনালোকক তাৰপিছত গাঁৱৰ নামৰ আগত ৰঘুনাথপুৰ তেনেকৈ আৰু পদৰ শেষত দন্ত্য ন মূৰ্ধন্য ন হয় পদৰ শেষৰ এনেকুৱা পদৰ শেষত কি হয় শেষত এইটো শব্দটোৰ পদৰ শেষত কি হোৱা নাই দন্ত্য নটো মূৰ্ধন্য ন হোৱা নাই একেটাই থাকিব আৰু বিদেশী শব্দৰ 3 নম্বৰটো বিদেশী শব্দৰ নামত দন্ত্য ন মূৰ্ধন্য ন হয় যেনে জাৰ্মান নৰমান ইউৰেনাছ কুৰান ইত্যাদি শব্দৰ আগত কি হয় কেতিয়াও মূৰ্ধন্য ন নহয় মনত ৰাখিব চেষ্টা কৰিব নেক্সট 4 নম্বৰটো হৈছে অসমীয়া স্ত্ৰী প্ৰত্যয় অনিৰ দন্ত্য ন মূৰ্ধন্য ন নহয় যেনে কুমাৰণী বৰুৱানী যেতিয়া স্ত্ৰী প্ৰত্যয় স্ত্ৰীলিংগবাচক তেনেকুৱা শব্দৰ আগত কি নহয় বুলি কৈছে দন্ত্য নটো মূৰ্ধন্য ন নহয় ঠিক আছে আপোনালোকে নিশ্চয় বুজি পাইছে নেক্সট আমি খট্টবিধিৰ বিষয়ে আলোচনা কৰিম
সত্ৰবিধিৰ নিয়মবোৰ আমি পঢ়িম এতিয়া সত্ৰবিধিৰ নিয়মটো প্ৰথম নিয়মটো আমাৰ সত্ৰবিধিটো কি কিয় সত্ৰবিধি হয় মানে মূৰ্ধন্য দন্তীয় খটো আমাৰ মূৰ্ধন্য হৈ গ'লে আমি সত্ৰবিধি বুলি কওঁ ই কাৰণটো স্বৰবৰ্ণ খ ক অথবা ৰৰ কাৰৰ পিছত থকা প্ৰত্যয়ৰ দন্তীয় খ মূৰ্ধন্য হয় যেনে ই আছে বি ই কাৰ আছে হস্ৰ ইকাৰ বিষয় ইয়াত খটো খ হৈ গৈছে মূৰ্ধন্য খ হৈ গৈছে দন্তীয় খটো বিষয় ঠিক তেনেকৈ ভৱিষ্যত ঈৰ্ষা ৰি আছে দেখিব পাইছে আপোনালোকে ঈৰ্ষা ৰ আছে ইয়াত ৰ ৰেপ কাৰ আকাৰে আছে আৰু ঋষি গোটেইখিনি একেটা নিয়ম ফ'ল' কৰিছে আৰু ই কাৰণটো আৰু উ কাৰণটো উভয়ৰ পিছত থকা স্থা হিত হিচ লহ প্ৰভৃতি ধাতুৰ দন্তীয় খ মূৰ্ধন্য হয় যেনেকৈ প্ৰতিষ্ঠান অনুষ্ঠান আৰু ই কাৰণটো আছে যেনে ই প্ৰতি ই হৈছে প্ৰতিটো আমাৰ হস্ৰ ইকাৰ আছে গতিকে সেইটো এনেকৈ হৈছে আৰু উ কাৰণটো মানে বুলি ক'লে অনুষ্ঠান হৈছে এইটো দেখি পাইছে আপোনালোকে আৰু হিত হিচ লহ প্ৰভৃতি ধাতুৰ দন্তীয় খ মূৰ্ধন্য হৈছে এই অবিশেষ এনেকুৱা উদাহৰণৰ এই শব্দবোৰ আপোনালোকে মনত ৰাখিব লাগিব পৰীক্ষাত আহি থাকে নেক্সট 3 নম্বৰ যে হু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্তীয় খ মূৰ্ধন্য হয় যেনেকৈ আমাৰ সম শব্দৰ দন্তীয় খটো কি হৈ যায় মূৰ্ধন্য হয় যেনেকৈ সুষমা হু আৰু বি উপসৰ্গৰ পিছত এইটো হু উপসৰ্গ আছে আৰু বি উপসৰ্গ আছে প্ৰথমত এইটো কাৰণে সুষমা আৰু বিষম এইটো ইয়াৰ উদাহৰণ আৰু 4 নম্বৰ ৰুলটো হৈছে ভূমি গু অংগু প্ৰভৃতি শব্দৰ পিছত থকা স্থ শব্দৰ দন্তীয় খ আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয় খ মূৰ্ধন্য হয় যেনে ভূমিস্থ ইয়াত মূৰ্ধন্য খৰ ত যোগ হৈ আছে শেষত যিটো নেকি যুক্তাক্ষৰ গঠন কৰিছে অংগুস্থ যুধিস্থিৰ সেইবোৰ এই নিয়মৰ গন্ধিত আছে নেক্সট আমাৰ 5 নম্বৰটো হৈছে প্ৰত্যয় যোগ হ'লে চাক্ষু আৰু হবিষ শব্দৰ দন্তীয় খ মূৰ্ধন্য হয় উদাহৰণ আমাৰ চাক্ষু প্ৰমাণ হবিষ্য অবিচ্ছান্ন আৰু 4 নম্বৰ ৰুলটো হৈছে আমাৰ নাম বুজালে অ আ ভিন্ন অন্য অ আৰ বাহিৰে ভিন্ন অন্য স্বৰ শব্দৰ পিছত থকা সেনা শব্দৰ দন্তীয় খ মূৰ্ধন্য হয় যেনেকৈ সুখেন একাৰ আছে ইয়াত আৰু হৰিখেন মধুখেন এ আছে অ আৰ বাহিৰে এ আছে এ স্বৰবৰ্ণ আছে গতিকে এইটো এটা স্বৰবৰ্ণ হয় গতিকে ইয়াত দন্তীয় খটো মূৰ্ধন্য খ হৈছে ঠিক আছে নেক্সট নাম নুবুজালে দন্তীয় খ আৰু মূৰ্ধন্য খলৈ পৰিৱৰ্তিত নহয় যদি নাম নুবুজোৱাকৈ কি হৈছে দন্তীয় খটো মূৰ্ধন্য খলৈ পৰিৱৰ্তিত নহয় বুলি কৈছে নাম নুবুজালে এইটো যদুখেনা নহ'ব মূৰ্ধন্য খ এনেকুৱা শব্দ মূৰ্ধন্য খ নাহে কুৰুখেনা তেনেকৈ আৰু বিষ্কখেন তৰুণখেন কনকখেন চিত্ৰখেন তৰুণীখেন আদি নামবাচক শব্দৰ দন্তীয় খ মূৰ্ধন্য খ নহয় দেখি পাইছে আপোনালোকে এনেকুৱা নামবাচক শব্দৰ আগত এই নামবাচক শব্দৰ আগত কেতিয়াও কি নহয় বুলি কৈছে মূৰ্ধন্য খ নহয় এই শব্দকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট পেজত যাম আমি নেক্সট পেজত কি আছে নেক্সট পেজত আছে আমাৰ 7 নম্বৰ ৰুলটো কিছুমান শব্দৰ মূৰ্ধন্য খবোৰ স্বভাৱতে মূৰ্ধন্য খই হয় স্বাভাৱিক হতে হয় আপোনালোকে কোনো নিয়মৰ গন্ধিত নাথাকে যেনে আকাৰ কলুক টুক বিষয় সুখন পখন পুৰুষ ৰুখ এইবোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে আৰু অতি সোনকালে আপোনালোকে এইবোৰ আয়ত্ত কৰি লওক পৰীক্ষা নিশ্চয় ওচৰ চাপিছে যিহেতু আৰু ন নিষেধ কোনবোৰ ন নিষেধ হয় শব্দবোৰ আমি জানি থওঁ ইয়াত দন্তীয় ত আৰু থৰ লগত যুক্ত হ কেতিয়াও মূৰ্ধন্য খ নহয় যদি এই দুটা শব্দৰ লগত যুক্ত শব্দ হয় তেতিয়া কি হয় বুলি কৈছে কেতিয়াও মূৰ্ধন্য খ নহয় বুলি কৈছে দন্তীয় যেনেকৈ বিস্তাৰ নিস্তাৰ ইয়াত খ আৰু খয়ে আছে ইয়াত মূৰ্ধন্য খ থকা নাই দেখিব পাইছে আপোনালোকে মূৰ্ধন্য খ থকা নাই চিৰস্থায়ী এই শব্দবোৰত কি হয় কেতিয়াও মূৰ্ধন্য খ নহয় ত আৰু থৰ লগত যদি যুক্ত থাকে আৰু 2 নম্বৰ ৰুলটো হৈছে সাত প্ৰত্যয়ৰ দন্তীয় খ মূৰ্ধন্য খ নহয় সাত প্ৰত্যয় যেনে ভূমি সাত প্ৰত্যয় শেষত যোগ হৈছে দেখি পাইছে আপোনালোকে এনেকুৱা শব্দত কেতিয়াও কি হয় নহয় মূৰ্ধন্য খ নহয় দন্তীয় খৰ ঠাইত কেতিয়াও মূৰ্ধন্য খ নহয় ঠিক আছে ইমানখিনি আছিলে অতি গুৰুত্বপূৰ্ণ তথাপি আপোনালোকে আশা কৰিছোঁ আপোনালোকে উপকৃত হ'ব আৰু যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ